মহান পণ্ডিত আচাৰ্য চাণক্যই তেওঁ চাণক্য নীতিত বহুত মহত্বপূৰ্ণ কথা কৈ গৈছিল আৰু যিবোৰ কথা আমি যদি ফ'ল' কৰোঁ তেনেহ'লে আমাৰ জীৱনটো বহুত ভাল হ'ব পাৰে। চ' মই আজি আপোনালোকক এনেকুৱা দুয়োটা কথা ক'ব লৈছোঁ যি দুয়োটা কথাৰ আপুনি জনাটো খুবেই প্ৰয়োজন আৰু যদি আপুনি জীৱনটো সুখ শান্তিৰে অতিবাহিত কৰিব বিচাৰে। প্ৰথম কথাটো হ'ল আচাৰ্য চাণক্যই কৈছিল যে যি ব্যক্তিয়ে অত্যাধিক খং কৰে তেওঁ কেতিয়াও শান্তি নাপায়, তেওঁৰ লাইফটো সদায় অশান্তিতে থাকে। সৰু সৰু কথাত খং কৰাটো আমাৰ কাৰণে ভাল নহয়, ইয়াৰ পৰিণাম সদায় বেয়াই হয়। যেতিয়া মানুহে খুব বেছি খঙত থাকে তেতিয়া তেওঁ ভবা শক্তি নাইকিয়া হৈ যায় আৰু নকৰিবলগীয়া কামটো কৰি পেলায় আৰু যেতিয়া খং নাইকিয়া হয় পিছত পস্তাই থাকিবলগীয়া হয় যে মই কি ভুল কৰিলোঁ। অত্যাধিক খং কৰা ব্যক্তিৰ লগত কোনো থাকিব নিবিচাৰে, তেওঁৰ পৰা সকলোৱে দূৰত থাকিবহে বিচাৰে আৰু এনেকুৱা মানুহৰ লগত বন্ধু খুব কম থাকে আৰু কেতিয়াবা দেখা যায় যে এটা ভাল সম্বন্ধ খঙত আহি বেয়া কৰিলে আৰু পিছত তাৰ পৰিণাম ভুগিবলগীয়া হয়। আৰু ২ নম্বৰ কথাটো হ'ল আপোনাৰ ঘৰৰ পৰিয়ালবোৰ লগত সম্বন্ধবোৰ সদায় ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। মানুহ এজন যেতিয়া জন্ম লয় তেতিয়াৰে পৰা ঘৰৰ প্ৰত্যেকজন মানুহৰ লগত মোহ মায়াৰে আবদ্ধ হৈ যায় আৰু কিবা কাৰণত যদি সেইবোৰ মানুহ আমাৰ লগত নাথাকে তেতিয়া জীৱনটো জীয়াই থকাৰ মজাই নালাগিব। আৰু কিছুমান মানুহে নিজৰ পৰিয়ালৰ লগতে শত্ৰুতা ৰাখি নিজৰ পৰিয়ালৰ মানুহকে ক্ষতি কৰিব বিচাৰে আৰু সি এইটো বুজি নাপায় যে যাক শত্ৰু বুলি ভাবিছে সেয়াৰ নিজৰ আপোন মানুহে আৰু সেইবোৰ মানুহক ক্ষতি কৰা মানে তেওঁ নিজৰে ক্ষতি। আৰু যি মানুহে নিজৰ মানুহৰ লগত শত্ৰুতা কৰে সি কেতিয়াও সুখ শান্তিত থাকিব নোৱাৰে আৰু যি মানুহে অশান্তিত জীয়াই থাকে তাৰ কাৰণে এই পৃথিৱীখনে নৰক সমান। চ' সেইকাৰণে নিজৰ পৰিয়ালৰ মানুহৰ লগতো যদি কেতিয়াবা কাজিয়া হয় তেতিয়া খুব ভাবি চিন্তি প্ৰব্লেমবোৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব যে কি কাৰণত আজি এনেকুৱা পৰিস্থিতি আহিবলগীয়া হ'ল। আৰু যদি এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যদিহে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। চ' থেংক ইউ ভিডিঅ'টো চাবলৈ। জয় হিন্দ, বন্দে মাতৰম।